Hello guys, welcome back to my YouTube channel. আজি মই আহিছো কেৰালা টি গাৰ্ডেন। চক কিমান ধুনীয়া আছে। এইটো কেৰালা হয়, অসম নহয়। ফুৰিব আহিছো। আৰু সবেই কেনেকুৱা আছে? ভালে আছে? ভালেই থাকিব লাগে আৰু ব্লগটো কেনেকুৱা হৈছে ক'ব। মিনি ব্লগ হয় সৰু। আৰু ইয়াত আহি ইমান মজা লাগিছে, অসমত আছো নিচিনা লাগিছে টি গাৰ্ডেন চাই। মই আজি কেৰালাত ফাৰ্ষ্ট টাইম টি গাৰ্ডেন চাইছো। আৰু একদম পাহাৰ এলেকা হয়। ইয়াত জীৱ জন্তুবোৰ চব খোলাকে চৰি থাকে বাৰু। হাতী, বাঘ আৰু বান্দৰবোৰতো বহুত আছে। ইফালে কিমান ধুনীয়া লাগিছে চব। পুৰা লাইন লাইনকে দিয়া আছে বাৰু। একদম হিলগুটি এৰিয়া হয় খালি। শিলগুটিৰ ওপৰতে পাহাৰতে বাগান বনাইছে, ইমান মজা। আৰু কালাৰটো যি ধুনীয়া লাগিছে আহিছে। খালি ৰ'দ যে পুৰা কোলা দেখিছো। আৰু মোৰ লগৰ এটা আহিছে বাৰু। বেক কেমেৰা কৰি দেখাই দিছো, অলপ চাই থাকা। চব কি মজা কেৰালা টি গাৰ্ডেন হয়। জংগল পাহাৰ এৰিয়া হয়। ইমান ধুনীয়া জগা, সপোনত আছো নিচিনা লাগিছে। চক না আমি ওপৰ পৰা চাবলৈ কি ধুনীয়া স্কেনটো লাগিছে। বাহ। কেনেকুৱা পাত ফুলে, মোৰ চাই কেনেকুৱা লাগিছে বাগানটো। কিমান পাহাৰ আছে, কেৰেলা বাগান হয়। এইটো ফেক্টৰী হয়, চাহৰ ফেক্টৰী। চব ইয়াতে ৰেডি হয় আৰু এইখিনি ৰেডিমেড হৈ দিয়ে যায়। খালি বহুত ৰিক্স আছে পাত লাগে। ইচ্ছা হৈ গ'ল মোৰতো অকণমান নামিবলৈও ভয় লাগে। এইটো চব টি গাৰ্ডেনে হয়, ইমান দূৰৰ পৰা দেখিছে চব। তো সৰু মৰু ব্লগ এটা বনাই দিলোঁ। আজি ফাৰ্ষ্ট টাইম কেৰালা টি গাৰ্ডেন চাইছোঁ বুলি, বাগান চাইছোঁ বুলি। তো ব্লগটো কেনেকুৱা হৈছে, ভিডিঅ'টো কমেণ্ট এটা কৰি দিব। আৰু কোনোবাই আহিছে নেকি ইয়াত জনাব, ভাল লাগিব।